আপুনি কেতিয়া ভাবিছেনে কিয় এজন দক্ষ চিত্ৰশিল্পীৰ ড্ৰয়িংবোৰ ইমান ৰিয়েলিষ্টিক হয়? কি সেই গোপন কৌশলবোৰ যাৰ সহায়ত তেওঁলোকৰ ড্ৰয়িংবোৰ ইমান ৰিয়েলিষ্টিককৈ আঁকিব পাৰে আৰু সহজভাৱে তেওঁলোকে আঁকিব পাৰে লাগিলে সেই ড্ৰয়িংটো যিমানে জটিল নহওক। Welcome back to the ultimate drawing journey. Today, we will master the grid. আৰু আজি আমি এটা বহুত ডাঙৰ প্ৰব্লেমৰ বিষয়ে কথা পাতিম। আপোনালোকৰ ভিতৰত কোনে কোনে বাৰু মোবাইলৰ সহায়ত গ্ৰেড ড্ৰয়িং কৰে মোক কমেণ্টত জনাবচোন বাৰু। যেতিয়া আপোনালোকে মোবাইলৰ সহায়ত গ্ৰেড ড্ৰয়িং কৰে তেতিয়া কি হয়, মোবাইলৰ স্ক্ৰীনখন কি হয়, সৰু হয় আৰু মোবাইলত কিছুমান এপ পায়। সেই এপবোৰৰ সহায়ত মানে নিজৰ ফটোখন তাত আপলোড কৰি তাত গ্ৰেডছ বনি যায় আৰু সেই গ্ৰেডছবোৰৰ সহায়ত তেওঁলোকে কি কৰে, গ্ৰেড ড্ৰয়িংটো কৰে নিজৰ বহীত। আৰু তেনেকৈ কৰিলে এটা প্ৰব্লেম হ'ল, বহুলোকে মোবাইলৰ পৰা গ্ৰেড ড্ৰয়িং কৰে কিন্তু ড্ৰয়িংটো যেতিয়া কমপ্লিট হৈ যায় তেওঁলোকৰ ড্ৰয়িংটো একুৰেট নহয়, নিমিলে, কিছুমান ভুল ৰখি যায় আৰু সেই ভুলবোৰ তেওঁলোকে শুদ্ধ কৰিব নোৱাৰে পিছত, কাৰণ তেওঁলোকৰ অবজাৰ্ভেশ্যন স্কিলটো উন্নত হোৱা নাই। দক্ষ চিত্ৰশিল্পীসকলৰ এইটো এটা প্লাছ পইণ্ট হ'ল, তেওঁলোকৰ যোনটো অবজাৰ্ভেশ্যন স্কিল হয় তেওঁলোকৰ বহুতখিনি উন্নত হয়। এতিয়া বহুলোকে গম নাপায় যে অবজাৰ্ভেশ্যন স্কিল মানে কি। মইতো প্ৰত্যেকটো ভিডিঅ'তে কওঁ যে অবজাৰ্ভেশ্যন স্কিল ইম্প্ৰুভ কৰিব লাগিব। যে অবজাৰ্ভেশ্যন স্কিল মানে হৈছে আমি বস্তু এটা চাবলৈ শিকা, আমি কেনেকৈ বস্তু এটা চাব লাগে সেইটো শিকা। এতিয়া বহুলোকে ক'ব পাৰে যে বস্তু এটা কেনেকৈ চাবলৈ শিকিব, চালেই হ'ল বস্তুটো, তেনেকৈ ক'ব পাৰে, কিন্তু তেনেকুৱা নহয়। যেতিয়া তুমি যিকোনো এটা বস্তু চাবলৈ শিকিবা তেতিয়া সেই ড্ৰয়িংটোত ভুল তুমি দেখা পাবা আৰু ভুল দেখিলে তুমি কি হ'ব, ড্ৰয়িংটো শুদ্ধ কৰিব পাৰিবা। ধৰি লোৱা তুমি এটা ষ্টিল লাইফ বনাই আছা, ঠিক আছে। ষ্টিল লাইফটো তুমি বনাওঁতে প্ৰথমে চাব লাগিব নাই বাৰু, ষ্টাৰ্টিঙত যে প্ৰথমে চাব লাগিব, চাওঁতে তুমি চাব লাগিব যে ষ্টিল লাইফৰ বেকগ্ৰাউণ্ডটো কি আছে, এলিমেণ্ট আছে নেকি, আৰু ষ্টিল লাইফৰ যোনটো মেইন বডিটো, মেইন যোনটো কাপ আছে, গিলাচ আছে, বটল আছে, তাৰ ইটো বস্তুৰ তুলনাত আন এটা বস্তু কিমান ওখ হ'ব বা কিমান বহল হ'ব, আমি সেইটো মানে অবজাৰ্ভ কৰি চোৱা। আৰু তাৰ মানে ভেলুজবোৰ চাব লাগিব যে ক'ত কিমান লাইট পৰি আছে, ক'ত কিমান ডাৰ্ক হৈ আছে, সেইটো চাব লাগিব। তাৰ এংগেলছবোৰ চাব লাগিব যে এই ষ্টিল লাইফটো কোনটো এংগেলত আছে, কোনটো ষ্টাইলত বেকা হৈ আছে, সেই সকলোৰ মানে কি আমি অবজাৰ্ভ কৰোঁতে চাব লাগে। সেই তাকেই কোৱা হয় অবজাৰ্ভ কৰা। যিয়ে ড্ৰয়িং নকৰাকৈ তোমালোকে সকলোতে মানে অবজাৰ্ভেশ্যন স্কিলটো লাগিবই। অবজাৰ্ভেশ্যন স্কিল নথকাৰ কাৰণে বহুলোকে পৰ্ট্ৰেইট ড্ৰয়িং কৰিব নোৱাৰে, এটা আপেল আঁকিব পাৰে। আজি আমি কথা পাতিম স্মল টু বিগ ড্ৰয়িং কৰা, মানে এখন সৰু ড্ৰয়িঙৰ পৰা আমি এখন কেনেকৈ ডাঙৰ ড্ৰয়িঙলৈ কনভাৰ্ট কৰিব পাৰিম তাৰ বিষয়ে শিকিম। বহুলোকে সেই তাত মানে এটা প্ৰব্লেম আহে, তেওঁলোকে ভাবে যে মোবাইলৰ স্ক্ৰীনখন ইমান সৰু হয় আৰু তাত আমি কেনেকৈ ইমান ডাঙৰকৈ আঁকিম। যদি তোমালোকে ভাবি আছা যে এখন A3 সাইজৰ পেপাৰত আঁকিম, A3 সাইজৰ পেপাৰখন আঁকিবলৈ তোমালোকে মোবাইলৰ স্ক্ৰীনখন বহুত সৰু হৈ যাব, গতিকে তাৰ চলিউশ্যন কি, এই সকলোবোৰ বিষয়ে আজি এই ভিডিঅ'টোত ক'ম। আজিৰ এই 40 মিনিটৰ ভিডিঅ'টোত আপোনালোকে কেৱল গ্ৰেড ড্ৰয়িঙে নিশিকে, আমি নিজৰ গ্ৰেডৰ বক্সবোৰৰ ভিতৰত আমি শেপছবোৰ কেনেকৈ বনাব লাগিব অবজাৰ্ভ কৰি, আৰু সেই গ্ৰেডৰ যোনটো বক্স, সেই গ্ৰেডৰ বক্সবোৰ আমি কেনেকৈ মেজাৰমেণ্ট কৰি বনাব লাগিব, আৰু মোবাইলৰ সলনি কি ব্যৱহাৰ কৰিলে আমাৰ অবজাৰ্ভেশ্যন স্কিলটো উন্নত হ'ব, আৰু আমি সৰু ড্ৰয়িঙৰ পৰা কেনেকৈ ডাঙৰ ড্ৰয়িঙলৈ আমি নিজৰ ছবিটো কনভাৰ্ট কৰিব পাৰিম বা ৰূপান্তৰিত কৰিব পাৰিম, এই সকলোবোৰ পইণ্টৰ বিষয়ে আপোনালোকে শিকি যাব। তাৰ সহায়ত ভৱিষ্যতে আপোনালোকৰ গ্ৰেড ড্ৰয়িঙত কেতিয়াও প্ৰব্লেম নাহে। তো ব'লক আজিৰ এই মাষ্টাৰ ক্লাছটো আৰম্ভ কৰোঁ। তো এভৰিৱান, এতিয়া মই ডেমোটো ষ্টাৰ্ট কৰিছোঁ। তো ইয়াৰ কাৰণে মই এখন প্ৰিণ্ট আউট লৈছোঁ, দেখিছেনে বাৰু, এখন প্ৰিণ্ট আউট লৈছে আৰু এখন প্ৰিণ্ট আউটৰ দাম হৈছে মাত্ৰ 10 টকা। এই প্ৰিণ্ট আউটখন মই কিয় লৈছোঁ আৰু লোৱা কাৰণটো কি গোটেইখিনি কৈ আছোঁ। বহুলোকে মানে গ্ৰেড ড্ৰয়িং কৰোঁতে তেওঁলোকে মোবাইলৰ স্ক্ৰীনৰ ব্যৱহাৰ কৰে, তেওঁলোকে মোবাইলৰ ফটোখন উলিয়াই জুম কৰি কৰি তেওঁলোকে বনায়। তেনেকৈ আচলতে বনাব নালাগে। তেনেকৈ বনালে কি হয়, বস্তুটো জুম কৰোঁতে আমি ভাল বস্তুটো কম্পেয়াৰ কৰিব নোৱাৰোঁ যে কোনটো বস্তুৰ তুলনাত কোনটো বস্তু কিমান ডাঙৰ হ'ব, কিমান সৰু হ'ব। এতিয়া চোৱা, ইয়াতে চাই লোৱা, ইয়াত চচটো যিমান ওখ তাৰ তুলনাত কাপটো কিমান ওখ হ'ব, আৰু চচটো যিমান বহল তাৰ তুলনাত কাপটো কিমান বহল হ'ব। এই বস্তুটো আমি ৰিয়েল লাইফত কি কম্পেয়াৰ কৰি চাব পাৰোঁ, যেতিয়া ডাঙৰ স্ক্ৰীণ হয়। এখন ডাঙৰ স্ক্ৰীণ হৈ গ'লে নাই, কিন্তু যেতিয়া এখন মোবাইলৰ স্ক্ৰীণ হ'ব, মোবাইলৰ স্ক্ৰীণখনটো ইমান কণী হ'ব, সৰু হ'ব। গতিকে সৰু বস্তুটো আমি কম্পেয়াৰ কৰিবলৈ আমাৰ মানে অলপ অসুবিধা হয়, আমাৰ চকুটোৱে সেইটো ভালদৰে বুজিব নোৱাৰে। সেয়েহে আজি পৰা তোমালোকে গ্ৰেড ড্ৰয়িঙতে হওক বা যিয়ে ড্ৰয়িং নকৰা কিয়, প্ৰথমতে সদায় প্ৰিণ্ট আউটৰ ব্যৱহাৰ কৰিবা। প্ৰিণ্ট আউটৰ ব্যৱহাৰ কৰিলে আমাৰ যিটো মেজাৰমেণ্টৰ যোনটো প্ৰচেছ হয় বহুতেই মানে ভাল হৈ যায়গৈ, সহজ হৈ যায়গৈ। আৰু এটা পইণ্ট, যেতিয়া প্ৰিণ্ট আউটৰ ব্যৱহাৰ কৰে তেতিয়া তোমাৰ চকু ডেমেজ নহয়, কাৰণ যেতিয়া তোমালোকে মোবাইলৰ স্ক্ৰীণ ব্যৱহাৰ কৰা, মোবাইলৰ স্ক্ৰীণৰ পৰা এটা UV ৰেছ আহে। UV ৰেছটোৱে বহু সময় ধৰি চাই থাকিলে কি কৰে, চকুটো অলপ মানে বিষায় অলপ। গতিকে এই মানে যোনখন প্ৰিণ্ট আউটটো এটা বেষ্ট অপশ্যন। গতিকে প্ৰিণ্ট আউট যেতিয়া ব্যৱহাৰ কৰিবা বহুখিনি ফাইদা হয়। আৰু
কামটো কৰিবলৈ সহজ হৈ পৰে। আজি মই এটা বিশেষ টপিকৰ ওপৰত কথা পাতিম। এখন হৈছে A3 সাইজৰ পেপাৰ। এই গোটেই পেপাৰখনৰ সাইজটো হ'ব A3 সাইজ। এখন হৈছে A4 সাইজ। এই A4 সাইজৰ পেপাৰখনৰ পৰা আমি এই A3 সাইজৰ পেপাৰখনত এই ছবিটো তাত কপি কৰিম বা আঁকিম কিহৰ সহায়ত? গ্ৰেড মেথডৰ সহায়ত। এতিয়া গ্ৰেড মেথডৰ সহায়ত আঁকোতে কি হ'ব? যিহেতু এই পেপাৰখন A3 সাইজৰ আৰু কি এই যোনখন প্ৰিণ্ট আউটখন হৈছে A4 সাইজৰ। কি হ'ব কি ইয়াত যোনটো বক্স আছে এই বক্সটো ইয়াত গৈ অলপ ডাঙৰ হৈ যাব আৰু ইয়াত যেইটা বক্স আছে সেইটা বক্সে ইয়াতে হ'ব। ঠিক আছে, ইয়াত যেইটা বক্স আছে তাতো সেইটা বক্সে হ'ব, কিন্তু কি হ'ব সাইজকেইটা ডাঙৰ হৈ যাব। এতিয়া কিমানটো সাইজত বনাব লাগিব তাৰ বিষয়ে কৈ আছোঁ। তো প্ৰথমতে আমি মেজাৰ কৰিব লাগিব এই প্ৰিণ্ট আউটখন কিমান ডাঙৰ, কিমান ওখ, কিমান বহল তুমি কি কৰিব মেজাৰ কৰিব লাগিব। বৰ্তমান পইণ্টখিনিত এইখিনি পাৰ্টত তুমি বেছিকৈ গুৰুত্ব দিবা, কাৰণ এইখিনি পাৰ্টত আমি অলপ মেজাৰমেণ্ট কৰিম। এই মেজাৰমেণ্টখিনি বুজি পালেহে তোমালোকে সৰু ড্ৰয়িঙৰ পৰা ডাঙৰ ড্ৰয়িঙলৈ মানে স্মল টু বিগ ড্ৰয়িং তোমালোকে আঁকিব পাৰিবা। গতিকে এইখিনি অলপ ভালদৰে মনোযোগ দি চোৱা। তো এতিয়া মই জুখি চাম স্কেল পাৰ্টৰ সহায়ত যে এই টোটেল ড্ৰয়িংটো কিমান মানে বহল হ'ব, কিমান ওখ হ'ব, বস্তুটো মই জুখি চাম। যিহেতু মই এইটো পথালৈকে লৈ আছোঁ, তোমালোকে তেনেকৈ চিধাকৈও ল'ব পাৰা। এতিয়া মই জুখি চাইছোঁ এইখিনিৰ পৰা। ছবিটো যোনটো দীঘল লেন্থটো হৈছে 28 চেণ্টিমিটাৰ, 28.2 চেণ্টিমিটাৰ। 2 চেণ্টিমিটাৰটো মই ধৰা নাই, কিমান হৈছে 28 চেণ্টিমিটাৰ। ঠিক আছে, এখন হৈছে পেপাৰখন। আৰু পেপাৰখনৰ যোনটো লেন্থ হয় সেই লেন্থটো কিমান? 28 চেণ্টিমিটাৰ। এতিয়া মই উইথটো মেজাৰ কৰিম। উইথটো কিমান হয় চাওঁ। এইটো 20.5 চেণ্টিমিটাৰ। দেখিছেনে বাৰু? উইথটো হ'ব 20 চেণ্টিমিটাৰ। এতিয়া মই তেনেকৈ লিখি লৈছোঁ চোৱাত, মানে বুজাই দিছোঁ তোমাক। মই মানে ভিডিঅ'টো শ্বুট নহ'ল যে, গতিকে মই বুজাই দিছোঁ তোমালোকক। এই লেন্থটো হৈছিলে 28 চেণ্টিমিটাৰ আৰু উইথটো হ'ল 20 চেণ্টিমিটাৰ। কি কৰিলোঁ মই? এতিয়া মই মানে মোৰ এই প্ৰিণ্ট আউটখনৰ পৰা মোৰ মানে ড্ৰয়িংটো 1.5 গুণ মানে 1.5 গুণ ডাঙৰকৈ বনাম। গতিকে 1.5 গুণ ডাঙৰকৈ বনাম যিহেতু, ইয়াৰ লগত মই কি পইণ্ট কৰিম? ইনটু কৰিম 1.5 কি কৰিম? ইনটু কৰিম। কি কৰিলোঁ মই? 1.5 ইনটু কৰিলোঁ। এই 1.28 লগত যদি তুমি 1.5 ইনটু কৰিবা তেতিয়া কি হ'ব? 42 চেণ্টিমিটাৰ, হয়নে? 42 চেণ্টিমিটাৰ পালোঁ। গতিকে মই কি জুখি চাব লাগিব যে ইয়াৰ পৰা হ'লে কিমান হ'ব, হয়নে? তাত মই জুখি চাওঁতে কিমান পালোঁ? 42 চেণ্টিমিটাৰ আছে। মানে এই পেপাৰখন ধুনীয়াকৈ মিলি যাব ড্ৰয়িংটো কৰিবলৈ। আৰু চালোঁ চোৱা, এই উইথটো হৈছে 20 চেণ্টিমিটাৰ। গতিকে 20 চেণ্টিমিটাৰটো মই কি কৰিলোঁ? এইটো 1.5 দি বন্ধ কৰিব লাগিব, যিহেতু মই 1.5 গুণ ডাঙৰকৈ বনাম। গতিকে মই 1.5 দি ইনটু কৰিলোঁ। এতিয়া কিমান পালোঁ? 30 চেণ্টিমিটাৰ। হয়, মানে কি হ'ব? এই উইথটো যে এই ডাঙৰ পেপাৰখনত 30 চেণ্টিমিটাৰ হ'ব লাগিব। এতিয়া মই তেনেকৈ জুখি চালোঁ। এবাৰ হৈছে স্কেল পৰা 30 চেণ্টিমিটাৰ হয়। মই জুখি চালোঁ ইয়াত এনেকৈ পূৰা একুৰেট হৈছে। দেখিছে মোৰ 30লৈকে আহিছে। গতিকে এইটো কি হৈছে? ক্লিয়াৰ হৈ গৈছে। এইটো মিলি গৈছে মানে। গতিকে পেপাৰখনৰ চাইজটো পূৰা একুৰেটকৈ মিলি গৈছে। আৰু এটা এণ্ডত থাকিলে কি এটা বক্স চোৱা। এইটো বক্স দেখিছানে বাৰু? এই যোনটো বক্সবোৰ দেখিছা? দেখাইছোঁ ভালদৰে ৰ'বা। এইটো বক্স দেখিছানে বাৰু? এইটো এটা গ্ৰেডৰ বক্স হয়নে নহয়? এই বক্সটো হৈছে 3 চেণ্টিমিটাৰ। ওপৰে তলে মানে 3 চেণ্টিমিটাৰ দেখা দিছোঁ মেজাৰ কৰি। দেখিছানে? 3 চেণ্টিমিটাৰ। এই বক্সটো মানে 3 চেণ্টিমিটাৰ। তেনে গোটেই বক্সবোৰ মানে 3 চেণ্টিমিটাৰ, 3 চেণ্টিমিটাৰ, 3 চেণ্টিমিটাৰ। নিজৰ ড্ৰয়িংটো মই কৰোঁতে মানে কি হ'ব? ইয়াতো মানে বক্সবোৰ চেম চাইজৰ নহ'ব, কিন্তু ইয়াতকৈ ডাঙৰ হ'ব লাগিব। চাব মই দেখাই আছোঁ এতিয়া। ইয়াত এই বক্সটো যিমান ডাঙৰ, ইয়াত মানে এই বক্সটো কি হ'ব? একেই থাকিব, কিন্তু কি হ'ব? চাইজটো অলপ ডাঙৰ হৈ যাব, 1.5 গুণ ডাঙৰ হৈ যাব। সেইটো মই কৰি চাব লাগিব এতিয়া। সেইটো মই কৰি চাইছোঁ চোৱা মই ইয়াত চোৱা। আৰু 3 চেণ্টিমিটাৰ হয়নে? এইটো 3 চেণ্টিমিটাৰ। মই 3 চেণ্টিমিটাৰ অলপ কি কৰিছোঁ? 1.5 মই ইনটু কৰি দিছোঁ। এতিয়া কি পাইছোঁ মই? 4.5 চেণ্টিমিটাৰ পাইছোঁ। গতিকে 4.5 চেণ্টিমিটাৰ কি কৰিব লাগিব মই? এটা বক্স বনাব লাগিব। এই যে বক্সটো লেন্থ আৰু উইথটো কিমান হ'ব? 4.5 চেণ্টিমিটাৰ। এই গোটেইখিনি মেজাৰমেণ্ট ক্লিয়াৰ হৈ গ'ল। এতিয়া মই মোৰ ডাঙৰ পেপাৰখনত এনেকৈ মানে A3 সাইজৰ পেপাৰখনত মই এতিয়া এইটো এপ্লাই কৰি দেখাম। স্কেল পাৰ্ট হৈছে কিমান চেণ্টিমিটাৰ জানো? স্কেল পাৰ্ট হৈছে 30 চেণ্টিমিটাৰ। গতিকে 30লৈকে আহি গৈছে। এই 30 পৰা মই এতিয়া মেজাৰ কৰোঁতে কিমান পাইছোঁ জানানে? 30 যেতিয়া মেজাৰ কৰিলোঁ, মেজাৰ কৰোঁতে মই টোটেল মানে কিমান পাইছোঁ? 42 চেণ্টিমিটাৰ পাইছোঁ। মানে গোটেই এই লেন্থটো ইয়াৰ লগত মিলি গৈছে। ইয়াত আছিল 28 চেণ্টিমিটাৰ। 28 চেণ্টিমিটাৰ মানে 1.5 গুণ যেতিয়া মই বঢ়াই দিলোঁ, 1.5 গুণ যেতিয়া মই ইনটু কৰি দিলোঁ 1.5 দি, তেতিয়া কি পাইছিলোঁ? 42 চেণ্টিমিটাৰ পাইছিলোঁ। গতিকে এই 42 চেণ্টিমিটাৰ মানে মিলি গৈছে, চাইজটো মিলি গৈছে। আৰু
এই উইথটোত মই চালোঁ, উইথটোত কিমান পালোঁ মই ইয়াত আছে 20 চেণ্টিমিটাৰ আৰু মই যেতিয়া মই 1.5 গুণ ডাঙৰ কৰি দিলোঁ তেতিয়া কিমান পালোঁ 30 চেণ্টিমিটাৰ পালোঁ। মানে এইটো মিলি গৈছে। এতিয়াহ'লে এটা কামেই আছে, এই বক্সবোৰ বনোৱা কামবোৰ আছে, এই বক্সবোৰ মই এতিয়া বনাম। এতিয়া চাই থাকা। এতিয়া মই স্কেল পাতৰ সহায়ত কি কৰিম, মানে ইয়াত মই কি কৈছোঁ তোমালোকে মানে বস্তুবোৰ মানে ডিপলি বুজাই দিছোঁ। মই একো মানে এৰি থ'ব নিবিচাৰোঁ, লাগিলে ভিডিঅ'টো দীঘল হৈ যাওক, কিন্তু তোমালোকে খালি ভালদৰে বুজি পাব লাগে, সেইটো লাগে মানে। কাৰণ এইটো ছিৰিজ হয় আৰু ছিৰিজটোত মই সকলোকে গ্ৰেড ড্ৰয়িঙত ইম্প্ৰুভ কৰাই লৈ যাব বিচাৰোঁ। গতিকে চোৱা, এইটো 1 চেণ্টিমিটাৰ, 2 চেণ্টিমিটাৰ, 3, 4, 4.5 চেণ্টিমিটাৰ এনেকৈ মানে 1 2 3 4 এনেকৈ 4.5 চেণ্টিমিটাৰ লৈছোঁ যে, তেনেকৈ মানে মই এথি চাইজৰ পেপাৰখনৰ চাৰিও চাইডে মানে মই মাৰ্ক কৰি ল'ব লাগিব। তেনেকৈ ওপৰ চাইডে আৰু তলৰ চাইডে চব পিনে মানে 4.5 চেণ্টিমিটাৰকৈ মই এতিয়া মাৰ্ক কৰি ল'ম। ভিডিঅ'টো মই অলপ স্পীড কৰি দিছোঁ যাতে তোমালোকৰ টাইমটো অলপ বাচে। ঠিক আছে, এতিয়া কি কৰিলোঁ, মই চাৰিও চাইডে মানে চাৰিওটা মানে বাউণ্ডেৰীত মই মাৰ্কবোৰ দি দিলোঁ 4.5 চেণ্টিমিটাৰকৈ। এইটো দিয়াৰ কাৰণ আছে, এইটো দিলে মানে কি হয়, চাৰিওপিনে মানে বক্সবোৰ একুৰেট চাইজৰ হ'ব। প্ৰত্যেকটো বক্স মানে 4.5 চেণ্টিমিটাৰৰ হ'ব। চাৰিওপিনে মাৰ্ক কৰাৰ পিছত এতিয়া মই স্কেলৰ সহায়ত চিন টানি ল'ম বা বক্সবোৰ বনাই ল'ম। পেপাৰখন মই পথালি কৰি লৈছোঁ, কাৰণ পথালি কৰি ল'লেহে হ'ব, কাৰণ মোৰ স্কেল পাৰ্ট এতিয়া সৰু হৈছে। গতিকে স্কেল পাৰ্ট সৰু কাৰণে পথালি কৰি লৈছোঁ। তোমালোকে এইটো দীঘল কৰি ল'ব পাৰা। চোৱা, এতিয়া চাৰিওপিনে মই বক্সবোৰ বনাই ল'লোঁ একুৰেট চাইজত। এতিয়া চোৱা, প্ৰিণ্টাৰখনত মই যেইটা ঘৰ বনাইছিলোঁ, প্ৰিণ্টাৰখনত ওপৰ চাইডে যেইটা ঘৰ আছে আৰু মোৰ যোনখন A3 চাইজৰ পেপাৰ, A3 চাইজৰ পেপাৰখনতো মানে সেইটাই ঘৰ আছে। চাইডত যেইটা ঘৰ আছে মানে পথালিকে মানে উইথটোত যেইটা ঘৰ আছে, মোৰ যোনটো পেপাৰখন A3 চাইজৰ পেপাৰখন, তাতো সেইটাই ঘৰ আছে। আৰু বক্সবোৰৰ চাইজটো অলপ ডাঙৰ হৈ গৈছে, কাৰণ প্ৰিণ্টাৰখন হৈছে সৰু, সেইখন হৈছে A4 চাইজৰ, আৰু মোৰ যোনখন পেপাৰখন হৈছে A3 চাইজৰ। গতিকে তাৰ অনুসাৰে মিলাবলৈ হ'লে বক্সবোৰ ডাঙৰকৈ হ'ব লাগিব। এতিয়া চোৱা, ইয়াতে মই চেণ্টাৰৰ বটলটো মানে ভিডিঅ' শ্বুট কৰা পাহৰি গ'লোঁ, গতিকে শ্বুট নহ'লে। এতিয়া এইখিনি পাৰ্ট চোৱা মই কেনেকৈ বনাওঁ। তো মই এতিয়া কাপটো বনোৱাৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এতিয়া কাপটো বনোৱাৰ প্ৰচেছ আছে। এতিয়া আমাৰ মানে যোনটো প্ৰপৰ্চনটো চাব লাগিব। প্ৰথম আমাৰ যোনটো ষ্টেজ, আমি চাব লাগিব প্ৰপৰ্চনটো। প্ৰপৰ্চন মানে হৈছে বস্তুবোৰ জেগাত বহিছে নে নাই সেইটো চাব লাগিব। এতিয়া কাপটো ভাবোঁতে মই কাপটো আঁকোতে মানে মই কি অবজাৰ্ভ কৰিছোঁ, মই তোমালোকক সেইটো কৈছোঁ, কাৰণ অবজাৰ্ভেশ্যন স্কিলেই হৈছে ড্ৰয়িঙৰ সকলো কি। ঠিক আছে, অবজাৰ্ভেশ্যন স্কিল হ'লেহে তোমালোকে নিজৰ ড্ৰয়িংটো ইম্প্ৰুভ কৰিব পাৰিবা। এতিয়া মই অবজাৰ্ভ কৰিছোঁ, অবজাৰ্ভ কৰা মানে মই চিন্তা কৰিছোঁ, এতিয়া যোনটো মোৰ প্ৰিণ্টাৰখনত বক্সটো আছে, সেই বক্সটো কোনখিনি জেগাৰ পৰা কাপৰ ওপৰ অংশটো ষ্টাৰ্ট হৈছে, সেইখিনি জেগাৰ পৰাই মানে ইয়াত অলপ ডাঙৰ চাইজ হৈ যাব। গতিকে সেইখিনি মানে অবজাৰ্ভ কৰিব লাগিব। গতিকে আগৰ এক্সাৰচাইজখিনি কৰিবা। আগৰ এক্সাৰচাইজখিনি কৰিলেহে তোমালোকৰ এই ড্ৰয়িংটো সহজ লাগিব। কাৰণ নিজৰ প্ৰিণ্টাৰখনত যোনটো চাইজ আছে তাতকৈ যিহেতু বক্সটো ডাঙৰ, যদি প্ৰিণ্টাৰখনৰ বক্সটো আধা চাইজত আহে, তেতিয়াহ'লে এইটো আধা চাইজতে আহিব। গতিকে এই বক্সটো তুমি মাজৰ যোনটো পইণ্ট, সেই পইণ্টটো বিচাৰিব জানিব লাগিব। এতিয়া চোৱা, যোনটো পাৰফিউমৰ বটল, সেই পাৰফিউমৰ বটলটো কাষৰ দি আহি তলৰ দি আহি পেলাই কাপটো তলৰ অংশত দেখিছেনে বাৰু, যোনটো বক্স আছে সেই কাপটো থকা বক্সটোৰ মাজৰ পৰা অকণমান তলৰ আহিছে যে কাপটোৰ তলৰ অংশটো। ঠিক তেনেদৰে মানে অবজাৰ্ভ কৰি চাব লাগিব যে বস্তুবোৰ জেগাত পৰিব লাগিব। মানে এনেকৈ বনাই যাব লাগিব। কাপটো চোৱা, এতিয়া মই কাপটো এটা চাইড বনাই হৈ গ'ল। এতিয়া ইটো চাইডত আহি আছোঁ। ইটো চাইডত বনাওঁতে মই তেনেকৈ চাব লাগিব। প্ৰথমতে মাৰ্কিংছ কৰিব লাগিব যে কাপটো কোনখিনি এটা বক্সৰ ওপৰ অংশ বা কোনখিনি জেগাৰ পৰা আহিছে আৰু তলত আহি কোনখিনি জেগাত লগ খাবহি, সেইটো মানে আমি তাত এড কৰি দিব লাগিব। তেনেকৈ বেছিকৈ চিন্তা কৰিব লাগিব, কাৰণ চিন্তা কৰিলেহে হ'ব। খুব অবজাৰ্ভ কৰিব লাগিব, কাৰণ এইটো অলপ ডিফিকাল্টি লেভেল হাই হয় এইটো। গতিকে আগৰ এক্সাৰচাইজ তোমালোকে কৰিবা প্ৰেক্টিছ, তেতিয়াহে তোমালোকে এইটোও কৰিব পাৰিবা, নহ'লে নোৱাৰিবা। এতিয়া চোৱা, বনাই আছোঁ মই তেনেকৈ। আৰু চাবা যে এই যোনটো বক্স আছে, বক্সটোৰ মাজৰ অংশ পৰা কাপটো যে একেবাৰে তলৰ অংশখিনি কিমানখিনি দূৰত্ব আছে সেইটো চাব লাগিব। সকলো মানে আমি মেজাৰ কৰি চাব লাগিব। কাপটোৰ দীঘলটো, সেই কাপটো যিমান ওখ, তাৰ কাপটো কিমান বহল হ'ব, সেইটো আমি মেজাৰ কৰি চাব লাগিব। চব চাইডৰ মেজাৰ কৰিব লাগিব। নিজকে মানে অলপ চিন্তাত পেলাব লাগিব এই ড্ৰয়িংটো কৰোঁতে। ভুল হ'বই, নতুনকৈ যোনে ষ্টাৰ্ট কৰিছে তেওঁলোকৰ ভুল হ'বই। সেয়েহে এইটো হৈছে মোৰ ডে 4ৰ ভিডিঅ'। আৰু ডে 4ৰ ভিডিঅ' মানে ষ্টেপ 4। এইটো ষ্টেপ 4ত অলপ ডিফিকাল্টি লেভেল হাই হ'বই। গতিকে তোমালোকে কি কৰিবা, প্ৰথমৰ যোনখিনি ষ্টেপ, সেই ষ্টেপখিনি বেছিকৈ গুৰুত্ব দিবা। প্ৰথমৰ ষ্টেপখিনি বেছিকৈ গুৰুত্ব দিলেহে তোমাৰ এইখিনি তেতিয়াহে কৰিব পাৰিবা। এতিয়া ভুল হৈছে, ভুল হোৱাৰ কাৰণে মই মুচি দিছোঁ, আকৌ বনাইছোঁ। এনেকৈ মানে সৰু পাৰ্টবোৰ আমি ধ্যান দিব লাগিব।
প্ৰথমতে মই ডিটেইলছবোৰ দিয়া নাই, তাত যে ফুল আছে ফুল বনোৱা নাই, মই খালি মানে এটাই চেষ্টা কৰিছোঁ যে কাপৰ যোনটো শ্বেপটো, কাপৰ যে বাহিৰৰ যে আকাৰটো, সেই কাপৰ বাহিৰৰ আকাৰটো বনাব চেষ্টা কৰি আছোঁ, মানে সেইটো সমান হ'ব লাগিব, সেইটো চাইজটো একুৰেট হ'ব লাগিব। নিজৰ যোনটো বক্স আছে, প্ৰিণ্টাৰখনৰ যোনটো বক্স বনাইছোঁ, সেই বক্সটোত কাপটোৰ ঠাইডালো সোমাই আছে, কাপটোৰ আধা অংশ সোমাই আছে, গতিকে সেইখিনিও যেনেকৈ সেই তাত সোমাই আছে, তেনেকৈ মোৰ যোনটো A3 চাইজৰ পেপাৰ আছে তাতো সিমানেই হ'ব লাগিব। সেই বক্সটোত মানে কাপটোৰ যোনটো ঠাই আছে, ঠাইডালো সোমাই যাব লাগিব, তাৰপিছত কাপটো আধা অংশ তাত সোমাই যাব লাগিব। তেনেকৈ আমি প্ৰত্যেকটো বক্সত আমি অবজাৰ্ভ কৰিব লাগিব যে প্ৰত্যেকটো বক্সত কি শ্বেপ আছে, কাৰণ এতিয়া আমি কি কৰিছোঁ, ডাঙৰ ড্ৰয়িংখন আমি কি কৰিছোঁ, সৰু সৰু বক্সত ভাঙি দিছোঁ। এতিয়া এটা বক্সত এটা ড্ৰয়িং নাই, কিন্তু এটা বক্সত মাত্ৰ এটা শ্বেপহে আছে। কি আছে? এটা ৰেণ্ডম আকাৰ আছে বা ৰেণ্ডম শ্বেপ আছে, সেই শ্বেপটোহে বনাব লাগিব। গতিকে সেইটো তুমি কাপৰ হেণ্ডেল বুলি নাভাবি কাপৰ সেইটো মানে এটা শ্বেপ বুলি ভাবিব লাগিব। সেইটো কি শ্বেপ তুমি নাজানা, খালি সেইটো এটা শ্বেপ, সেই শ্বেপটোৰ সৈতে একুৰেটকৈ মোৰ মানে বহীখন সেই শ্বেপটোৰ সৈতে একুৰেট হ'ব লাগিব, সেই শ্বেপটো একুৰেট কৰিব চাব লাগিব। সেইটো এটা কাপ বুলি ভাবি ড্ৰয়িং কৰিলে নহ'ব, সেইটো এটা ৰেণ্ডম শ্বেপ বুলি ভাবি ড্ৰয়িং কৰিব লাগিব, তেতিয়াহে। এতিয়া কাপটোৰ যোনটো মাজৰ যোনটো গেপ আছে, মাজৰ এটা হোল আছে হেণ্ডেলডাল, হয় নহয়, কাপটোৰ ঠাইডালৰ মাজত এটা হোল আছে, গতিকে সেই হোলটো সমান হ'ব লাগিব। হোলটো কোনখিনি জেগাৰ পৰা ষ্টাৰ্ট হৈছে সেই সকলোবোৰ চাব লাগিব। মানে হোলটো যোনখিনি জেগাৰ পৰা ষ্টাৰ্ট হৈছে সেইখিনি জেগাৰ পৰা আমি কৰিব লাগিব। চোৱা, কাপটোৰ ঠাইডাল যোনখিনি জেগাৰ পৰা ষ্টাৰ্ট হৈছে তাৰ অলপমান ওপৰৰ পৰা তলৰ অংশটো ষ্টাৰ্ট হৈছে ঠাইডালৰ, গতিকে সেইখিনি মই তাত এড কৰি দিছোঁ, দিছেনে বাৰু? সৰু মানে মেজাৰমেণ্টবোৰ কৰিব লাগিব, সৰুকৈ চাব লাগিব পইণ্টবোৰ। এতিয়া কাপৰ অভাৰঅল শ্বেপটো বনাই হৈ গ'ল, দিছেনে বাৰু? তেনেকৈ এতিয়া বাকীকেইটা শ্বেপ বনাব লাগিব। অলৰেডি পাৰফিউমৰ বটলটো বনোৱা হৈ আছে। এতিয়া কাপটোৰ ওপৰ অংশখিনি বনাম। ওপৰ অংশখিনি বনাওঁতে আমি একেই ছেইম প্ৰচেছ ফ'ল' কৰিম। এতিয়া ওপৰ অংশৰ যোনটো বক্স আছে, সেই বক্সটো কোনখিনি জেগাৰ পৰা কাপটোৰ ওপৰ অংশখিনি ষ্টাৰ্ট হৈছে, এই লাইনটো মানে কাপটোৰ যোনটো ওপৰ হোলটো ষ্টাৰ্ট হৈছে সেইখিনি চাব লাগিব। তাতে মই এটা মাৰ্ক দিলোঁ, ৰেণ্ডম এটা মাৰ্ক দিলোঁ যে এইখিনি জেগাৰ পৰা মোৰ ষ্টাৰ্ট হোৱা যেন লাগিছে। এনেকৈ মনতে ভাবিব লাগিব, মই নিজৰ মনকে সুধিব লাগিব যে কোনখিনি জেগাৰ পৰা ষ্টাৰ্ট হ'ব, সেইটো বাৰে বাৰে সুধিব লাগিব। মোৰ তেনেকুৱা লাগিছে সেইখিনি জেগাৰ পৰা ষ্টাৰ্ট হ'ব, কাৰণ ইয়াত হৈছে বক্সটো অলপ ডাঙৰ, তাত সৰু, গতিকে ইয়াত অলপমান বেছি হ'ব, ডাঙৰ চাইজটো অলপ ডাঙৰ হৈ যাব। তেনেকৈ লাহে লাহে বনাই গৈ থাকিবা, নিজকে মনত বাৰে বাৰে সুধিবা যে কোনখিনি জেগাৰ পৰা ষ্টাৰ্ট হ'ব। এতিয়া কাপটোৰ মানে প্ৰায় অলৰেডি শ্বেপটো বনি গৈছে, ঠিক আছে। কাপটোৰ মানে যোনটো অভাৰঅল শ্বেপটো বঢ়িয়াকৈ বনি গৈছে। অলপ ভুল হোৱা যেন লাগিলে, গতিকে ভুল হোৱা যেন লগাৰ কাৰণে কি কৰিলোঁ, আকৌ শুদ্ধ কৰিছোঁ, মানে কাৰেক্ট কৰিছোঁ। তোমালোকে এবাৰ বনাই ৰখি নিদিবা, এবাৰ বনাই ৰখি দিলে নহ'ব, পিছত ভুল দেখিলে শুদ্ধ কৰিব নোৱাৰিবা, কাৰণ পিছত শ্বেডিং এপ্লাই কৰাৰ পিছত শুদ্ধ কৰাটো বহুত টান হৈ পৰিব। গতিকে আউটলাইনটো বনাই থাকোঁতে, এইটো আকৌ আউটলাইন বুলি নাভাবিবা, নামত আউটলাইন, কিন্তু বনাওঁতে যোনখিনি কনচেপ্ট সোমাই আছে সেই গোটেইখিনি ড্ৰয়িঙৰ ভিতৰত পৰে, গতিকে এইটো ড্ৰয়িং বুলি ক'ব লাগিব। গতিকে ড্ৰয়িংটো কৰি থাকোঁতে চবতকৈ বেছিকৈ আমি গুৰুত্ব দিব লাগিব, চবতকৈ বেছিকৈ আমাৰ এটেনশ্যন দিব লাগিব, তেতিয়াহে ড্ৰয়িংটো কাৰেক্ট হ'ব। ড্ৰয়িংটো কাৰেক্ট হোৱা মানে সকলোবোৰ কাৰেক্ট। ৰিয়েল লাইফত যেতিয়া তোমালোকে বস্তুবোৰ বনাবা, ৰিয়েল লাইফত বস্তুবোৰ বনাওঁতেও তেনেকেই কৰিব লাগিব। ৰিয়েল লাইফত যদি তুমি এডাল গছ চাই থাকা, সেই গছডাল চাব লাগিব যে গছডাল চিম্প্লিফাই কৰিব লাগিব, যে গছডাল যোনটো তলৰ যোনটো ব্ৰাঞ্চেছ আছে, সেই ব্ৰাঞ্চেছবোৰ গছৰ পাতৰ তুলনাত কিমান ওখ বা কিমান বহল, সকলো চাব লাগিব। গছডাল যিমান ওখ তাৰ তুলনাত গছৰ যোনটো কাঠৰ অংশখিনি আছে সেইখিনি কিমান ওখ বা কিমান বহল হ'ব, সকলো মানে আমি অবজাৰ্ভ কৰি থাকিব লাগিব, তেতিয়াহে আমি ফ্ৰী হেণ্ড ড্ৰয়িং কৰিব পাৰিম। বহুলোকে ষ্টিল লাইফ হওক, গ্ৰেডত যেতিয়া ছবি আঁকে, এই গ্ৰেডত ছবি আঁকোতে বহুলোকে ভাবে যে গ্ৰেড ড্ৰয়িংটো বেয়া, গ্ৰেড ড্ৰয়িং কৰিলে বেয়া, চিটিং কৰা মেথড হয় এইটো। এনেকুৱা নহয়, গ্ৰেড ড্ৰয়িং কৰিলেও আমি আমাৰ অবজাৰ্ভেশ্যন স্কিলটো ইম্প্ৰুভ কৰিব পাৰিম। এতিয়া চোৱা, কাপটোৰ অলপ ডিটেইলছ এড কৰি দিছোঁ। মানে প্ৰথমতে মই চাইছোঁ যে তাত কোনটো বস্তু কোনখিনি জেগাত বহিব। মই চালোঁ যে কাপৰ ঠাইডাল জেগাত বহিছে নে নাই, যদি বহিছে গম পাই গ'লোঁ। বহাৰ পিছত এতিয়া মই লাহেকৈ আউটলাইনটো অলপ ডাৰ্ক কৰি দিছোঁ, ডাৰ্ক কৰি পিনে অলপ কাৰ্ভ লাইন এড কৰি দিছোঁ। কাৰ্ভ লাইন মানে হৈছে বেকা ৰেখা। প্ৰথমতে মই চিম্পল চিধা ৰেখা ব্যৱহাৰ কৰিছিলোঁ, তাৰপিছত মই এতিয়া কাৰ্ভ লাইন ব্যৱহাৰ কৰি দিছোঁ, মানে বস্তুবোৰ মানে একুৰেট শ্বেপলৈ আনি আছোঁ, লাহে লাহে আনি আছোঁ। মানে এইটো ড্ৰয়িং কৰোঁতে মোৰ 2 ঘণ্টা লাগিছে, কিন্তু তোমালোক 40 মিনিটত এডিট কৰি দিছোঁ, অলগডাল পাৰ্টখিনি কাটি দিছোঁ। এতিয়া কাপটোৰ অভাৰঅল শ্বেপটো বনাই হৈ গ'ল, দেখিছানে বাৰু? এতিয়া কাপটোৰ পিছত এতিয়া চচপেনটো আঁকিব লাগিব। গতিকে চচপেনটো কেনেকৈ আঁকিম চোৱা, চচপেনটো ওপৰ অংশখিনি চাম মই এতিয়া। চেণ্টাৰত যোনটো বটল আছে, চেণ্টাৰৰ যোনটো কেন আছে, সেই কেনটোৰ ওচৰৰ পৰা চচপেনটো ষ্টাৰ্ট হৈছে, গতিকে সেইটো চাব লাগিব কোনখিনি জেগাৰ পৰা ষ্টাৰ্ট হৈছে আৰু কোনখিনি জেগাত গৈ লাগিছেগৈ। যোনটো পাৰফিউম কেন আছে, পাৰফিউম কেনটো টাচ কৰি সেইপিনে ওচৰত থকা বক্সটোৰ তলৰ অংশ দি গৈছে, দেখিছেনে বাৰু?
সেই তলৰ অংশটো মই মানে চাইছো যে প্ৰিণ্টাৰখনৰ তলৰ অংশ কিমানখিনি হ'ব আৰু নিজৰ বক্সটোৰ তলৰ অংশ কিমানখিনি হ'ব তেনেকৈ বস্তুটো অবজাৰ্ভ কৰি চাব লাগিব মানে কাৰেক্ট হ'ব লাগিব তুমি যদি প্ৰিণ্টাৰখন যদি তলৰ দি গৈছে তুমি যদি অলপমান যদি ওপৰলৈ কৰি দিয়া বা নিজৰ যোনটো ডাঙৰ বক্স আছে A3 পেপাৰখনত যদি তুমি অলপমান যদি ওপৰলৈ কৰি দিয়া অভাল শ্বেপটো বেয়া হৈ যাবগৈ তোমাৰ ড্ৰয়িঙৰ শ্বেপটো বদলি ড্ৰয়িংটো ভুল হৈ যাবগৈ এতিয়া চোৱা মই অবজাৰ্ভ কৰি চাইছোঁ চোৱা বক্সৰ যোনটো মানে চচপেনটো যোনটো এণ্ডিং পইণ্ট আছে মানে চচপেনৰ যোনটো মেইন পাৰ্টখিনি বস্তু বনায় চাহ বনায় সেইখিনি একেবাৰে শেষৰ অংশখিনি দেখিছেনে বাৰু এই বক্সটোৰ শেষৰ অংশখিনি চেণ্টাৰতকৈ মানে মাজতকৈ অকণমান ছাইডত আহিছে এইটো ডাঙৰ যে বক্সটো দেখিছা সেই বক্সটোৰ পৰা চেণ্টাৰত পোৱা নাই অলপমান ছাইডত আহিছে গতিকে সেই ছাইডত এটা পইণ্ট দিলোঁ এটা মাৰ্ক দি তেনেকৈ মানে আউটলাইনটো বনাই দিলোঁ তেনেকৈ তলতো কৈছোঁ চোৱা মই প্ৰথমতে মানে মাৰ্ক দিব লাগিব যে কোনখিনি জেগাত সেই লাইনটো আহি টাচ কৰিবহি এই টাচ কৰা জেগাখিনি এটা মাৰ্ক দিবা মাৰ্ক দি পেলাই তাত এতিয়া লাইনটো আঁকি দিব লাগিব বা এড কৰি দিব লাগিব তেনেকৈ মই লাহে লাহে মই কৰি গৈ আছোঁ এইটো ৰিয়েল লাইফত মানে ৰিয়েল টাইম মই থৈছোঁ যাতে তোমালোকে ভালদৰে বুজিব পৰা এতিয়া চাবা তেনেকৈ ৰাফলি দি চাবা যে ক'ত গৈ লাগিবগৈ চচপেনৰ যোনটো ওপৰৰ অংশটো ওপৰত এটা অহল শ্বেপ বনিছে নহয় গতিকে সেই অহল শ্বেপটো কাৰেক্ট হ'ব লাগিব মানে প্ৰত্যেকটো বস্তু আমি সেই বস্তু বুলি ভাবিব নালাগিব চচপেনটো আমি চচপেন বুলি ভাবিলে নহ'ব সেইটো এটা ৰেণ্ডম শ্বেপ বুলি ভাবিব লাগিব ৰেণ্ডম শ্বেপটো মানে আঁকিবলৈ একুৰেটকৈ আঁকিবলৈ আমি চেষ্টা কৰিব লাগিব সেইটো কৰিলে তোমালোকৰ ড্ৰয়িং অট'মেটিকলি আৰু সোনকালে ইম্প্ৰুভ হৈ যাব তেনেকৈ এতিয়া ওপৰ অহল শ্বেপটো বনাই গ'ল এইটো বনোৱা প্ৰচেছ একেই হয় এতিয়া চাবলৈ মাৰ্কিং দিব লাগিব বনাইছোঁ মই এতিয়া তলৰ শ্বেপটো যোনটো চচপেনটোৰ ছাইডৰ অংশখিনি কোনখিনি জেগাত বক্সটো কোনখিনি জেগাত আহি টাচ হ'বহি কোনখিনি জেগাৰ পৰা আৰম্ভ হ'ব গতিকে সেইটো আমি অবজাৰ্ভ কৰি চালোঁ মানে চিন্তা কৰি তাত মই এটা মাৰ্ক দি লাইনটো টানি দিলোঁ প্ৰিণ্টাৰখন মই টাচ কৰিছোঁ প্ৰিণ্টাৰখন মানে অবজাৰ্ভ কৰি চাইছোঁ যে প্ৰিণ্টাৰখন মই লাহেকৈ এটা ডট দিওঁ সেই ডটটো মতে মানে নিজৰ A3 পেপাৰখনতো এটা ডট দি তাত মাৰ্কিংটো টানি আনি মানে আউটলাইনটো টানি আনি তাত টাচ কৰি দিওঁ তেনেকৈ মানে বনাই গৈ থাকিব লাগিব তেনেকৈ গোটেই ছবিটো আমি কমপ্লিট কৰিব লাগিব অলপ লেণ্ডি প্ৰচেছ হয় অলপ দীঘল প্ৰচেছ কিন্তু এইটো ভালকৈ অবজাৰ্ভ কৰি কৰিলেহে ড্ৰয়িংটো কাৰেক্ট হ'ব তো তেনেকৈ প্ৰচেছখিনিৰ ওপৰত গুৰুত্ব দি এতিয়া মই কামবোৰ কৰি গৈ আছোঁ এতিয়া ইয়াতে অলপ মানে ভুল হোৱা যেন লাগিলে যোনটো বাউণ্ডেৰী হয় চচপেনটো যোনটো বাউণ্ডেৰী হয় বাহিৰৰ ছাইডটো তাত মানে অলপ ভুল হোৱা যেন লাগিছিল অলপ মানে বাহিৰলৈ ওলাই অহা যেন লাগিছে যোনটো ৰাউণ্ডনেছটো মানে বেছি হোৱা যেন লাগিলে গতিকে কিয় লাগিলে তাৰ কাৰণটো কি মই নিজকে প্ৰশ্ন সুধিছোঁ যে শুদ্ধ হৈছে নে নাই এইটো ক'ৰবাত ভুল আছে নেকি বাৰু তেনেকৈ মানে নিজকে বাৰে বাৰে সুধিব লাগিব বাৰে বাৰে প্ৰশ্ন কৰিব লাগিব তেতিয়া মানে ব্ৰেইনটোৱে কি হ'ব নিজৰ মাইণ্ডটোৱে এই বস্তুটো প্ৰশ্নটো চাবলৈ মানে উৎসুক হ'ব ভালদৰে অবজাৰ্ভ কৰি চাব যে ক'ত ভুল আছে কোনখিনি জেগাত ভুল হ'ব শুদ্ধ আছে নাই সেইটো সুধিব নালাগে ক'ত ভুল হৈছে সেইটো সুধিবা নিজকে তেতিয়া ড্ৰয়িঙত যেতিয়া ভুলটো দেখা পাই যাবা যিমান পাৰা তুমি ড্ৰয়িঙত ভুল দেখা পাব লাগিব ভুল দেখা পোৱাৰ পিছতো তুমি সেই ভুলটো শুদ্ধ কৰি দিলেই তোমাৰ ড্ৰয়িং 100% একুৰেট হ'বই আৰু ভুলটো দেখা পোৱাটো ইমান সহজ কথা নহয় কিন্তু ভুল দেখাবলৈ হ'লে আমাৰ কিছুমান ফাণ্ডামেণ্টেল এক্সাৰচাইজ থাকে ফাণ্ডামেণ্টেলছ আমি বেছিকৈ ফ'কাছ কৰিব লাগিব এতিয়া ফাণ্ডামেণ্টেলছ মানে মই কৈছোঁ শুনা ফাণ্ডামেণ্টেলছ মানে হৈছে আমি ড্ৰয়িং এটাৰ বেছিক চিনি এতিয়া বহু লোকে শিকে যে মই ডিটেইলছ কেনেকৈ এড কৰিম মই শ্বেডিং কেনেকৈ এপ্লাই কৰিম মই হাইলাইট কেনেকৈ দিম সেইবোৰ শিকাৰ চেষ্টা কৰি থাকে পৰ্ট্ৰেট ড্ৰয়িং কেনেকৈ কৰিম সেইবোৰ শিকাৰ চেষ্টা কৰি থাকে কিন্তু সেইবোৰ শিকিলে কাম নহ'ব কাৰণ মই তোমালোকে এক্সাম্পল দিছোঁ ধৰি লওক তুমি চাইকেল শিকিব লাগে চাইকেল শিকিবলৈ তুমি নতুনকৈ চাইকেলখন শিকিব লাগে চাইকেল শিকা আগতে তুমি কৈছা যে দেউতাক কৈছা মোক দেউতাৰ চাইকেল এখন লাগিব কি চাইকেল লাগিব ৰেঞ্জাৰ চাইকেল তাত লাইট লগা হ'ব লাগিব চকাকেইটা ডাঙৰ হ'ব লাগিব তেতিয়া চলাই ভাল লাগিব সেইবুলি কৈছা কিন্তু তুমি চাইকেলখন চলাবই নাজানা তাকে ফাইদা হ'ব জানো ঠিক তেনেদৰে ড্ৰয়িংটো তেনেকুৱা তুমি যে কোৱা যে মই পৰ্ট্ৰেট ড্ৰয়িং কৰিম হাইলাইট দিম ডিটেইলছ কৰিম স্কিন টেক্সাৰ বনাম সেইবোৰ কৰাৰ আগত তুমি ড্ৰয়িংটো ক্লিয়াৰকৈ কৰিব পাৰিব লাগিব ড্ৰয়িংটো কাৰেক্টকৈ কৰিব পাৰিব লাগিব গতিকে সেই ফাণ্ডামেণ্টেলছবোৰ আমি শিকিব লাগিব ফাণ্ডামেণ্টেলছবোৰ মানে হৈছে ড্ৰয়িঙৰ বেচিক্সবোৰ লাইনছ এংগলছ প্ৰপৰ্চনছ ভেলিউজ সেইবোৰ শিকিব লাগিব সেইবোৰ শিকাৰ পিছত তুমি এনেই যিকোনো ছবি আঁকিব পাৰিবা যিকোনো ড্ৰয়িং তুমি একুৰেটকৈ ৰিয়েলিষ্টিকভাৱে আঁকিব পাৰিবা গতিকে এইবোৰত ধ্যান দিয়া এইবোৰ হাইলাইট কিবা কিবি এইবিলাকত ধ্যান দি নাথাকিবা বহুলোকে আকৌ সোধে যে মই এটা আপেল আঁকিব পাওঁ মই ষ্টিল লাইফ আঁকিব পাওঁ কিন্তু মানুহৰ পৰ্ট্ৰেট ড্ৰয়িং আঁকিব নোৱাৰোঁ এনেকৈ বহুলোকে কয় তেনেকৈ কোৱা মানে তুমি তোমাৰ যোনবিলাক মানে ফাণ্ডামেণ্টেল স্কিল হয় সেইবোৰ তোমালোকৰ উইক হৈ আছে যোনে যেনেকৈ কয় তেওঁলোকক কৈছোঁ মই এইবুলি কোৱা মানেই তোমাৰ ফাণ্ডামেণ্টেলবোৰ উইক তোমাৰ ফাণ্ডামেণ্টেল ভাল নহয় কিয় কৈছোঁ এনেকৈ কাৰণ যোনে তেনেকৈ কয় সেইটো এটাৰ মেইন চাইন কাৰণ যোনে পাৰে যদি তুমি এটা ষ্টিল লাইফ আঁকিব পাৰিছা ষ্টিল লাইফটো আগতে যিখিনি প্ৰচেছ এপ্লাই হৈছে যিখিনি প্ৰচেছ বা যিখিনি নিয়ম ফ'ল' কৰি তুমি ষ্টিল লাইফটো কৰিছা সেই নিয়মখিনি ফ'ল' কৰি
তুমি এটা পৰ্ট্ৰেইট ড্ৰয়িং কৰিব পাৰিবা, এটা লেণ্ডস্কেপ ড্ৰয়িং কৰিব পাৰিবা, মানে সকলোৰে প্ৰচেছ একেই। তুমি যেনেকৈ বাইক চলাব পাৰিলে তুমি সকলো বাইক চলাব পাৰিবা, ঠিক তেনেদৰে তুমি ছবি আঁকিব পাৰিলে বা ড্ৰয়িং কৰিব পাৰিলে তুমি সকলো ড্ৰয়িঙে কৰিব পাৰিবা। সেইটো হ'ল মেইন কথা। বহুলোকে এইটো বুজি নাপায়, আল্টু ফাল্টু প্ৰেক্টিছ কৰি থাকে, যাৰ ফলত তেওঁলোকৰ ড্ৰয়িং স্কিল উন্নত নহয়। ষ্টেপ বাই ষ্টেপ আমি প্ৰেক্টিছ কৰিব লাগিব, তেতিয়াহে আমাৰ উন্নত হ'ব। চোৱা এতিয়া মই তেনেকৈ আউটলাইনটো মানে আধা অলপ কমপ্লিট হৈ আহিছে আউটলাইনটো। মই যোনটো পাৰফিউম কেন সেইটো বনাই হৈ গ'ল, কাপটো শ্বেপটো বনাই হৈ গ'ল, খালি কাপটোৰ এপাহ ফুল আছে, মানে ফুলৰ ডিজাইন এটা বনি আছে, মই সেইটো এড কৰা নাই খালি, কিন্তু বাকীখিনি হৈ আহি আছে। গতিকে কি মানে মইতো পাৰিলোহেঁতেন প্ৰথমতেতো মই ফুল পাহাৰ পৰা ষ্টাৰ্ট কৰিব পাৰিলোহেঁতেন, কিন্তু ফুল পাহাৰ পৰা কিয় ষ্টাৰ্ট কৰা নাই? বহুলোকে যেতিয়া গ্ৰেডত ছবি আঁকে, গ্ৰেডত ছবি আঁকিলে তেওঁলোকে এটা চকু অঁকা বা ছবি আঁকে, মানুহৰ পৰ্ট্ৰেইট ড্ৰয়িং কৰিব, আপোনাৰ চকুটোৰ পৰা ষ্টাৰ্ট কৰিব, কিন্তু সেইটো ভুল। আমি প্ৰথমে চকুটোৰ পৰা ষ্টাৰ্ট কৰিব নোৱাৰিম। প্ৰথমতে চকুটোৰ পৰা ষ্টাৰ্ট কৰিলে আমাৰ কেতিয়াও অবজাৰ্ভেশ্যন স্কিল উন্নত নহ'ব। চকুটোৰ পৰা ষ্টাৰ্ট কৰাৰ আগতেই আমি মানুহৰ যোনটো অভাৰঅল ফেচ শ্বেপটো, প্ৰথমে ডাঙৰ শ্বেপটো আঁকিব লাগিব। মানুহটোৰ মাথাটোৰ একদম ওপৰৰ পৰা সেই তললৈকে, চিনলৈকে, মানে ওঠটোলৈকে, ধুতৰি বুলি কয় যে ধুতৰিটোলৈকে কিমান ডাঙৰ শ্বেপ, এই গোটেই শ্বেপটো অভাৰঅল শ্বেপটো বনাই ল'ব লাগিব। তাৰপিছত লাহে লাহে ভিতৰলৈ গৈ থাকিব, কপাল, নাক, মুখ, চকু একেবাৰে শেষতে হ'বগৈ। গতিকে ডাঙৰ শ্বেপৰ পৰা আমি সৰু সৰু শ্বেপলৈ গৈ থাকিব লাগিব, সেইটোত ধ্যান দিব লাগিব। তেতিয়াহে তুমি চিম্প্লিফাই কৰি বেলেগ টান ছবিবোৰ ৰাখিব পাৰিবা, তেতিয়াহে তুমি ফ্ৰী হেণ্ড ড্ৰয়িংবোৰ কৰিব পাৰিবা। বহুতবোৰ কনচেপ্ট সোমাই থাকে ফ্ৰী হেণ্ড ড্ৰয়িঙত, ঠিক আছে। সেইকাৰণে বহুলোকে ফ্ৰী হেণ্ড ড্ৰয়িং নকৰে, গ্ৰেডতে ছবি আঁকি থাকে। কিন্তু গ্ৰেডত ছবি আঁকি থাকিলে তুমি কেতিয়াও উন্নত হ'ব নোৱাৰিবা। গ্ৰেড আঁকিব লাগে, গ্ৰেডত মই আঁকিব নালাগে বুলি কোৱা নাই, গ্ৰেডত আঁকিবই লাগিব, কাৰণ গ্ৰেডটো হৈছে এটা প্ৰচেছ, আমি এইটো শিকিব লাগিব। এইটো শিকিলে আমাৰ অবজাৰ্ভেশ্যন স্কিল উন্নত হয়। কিন্তু মই এইটো কোৱা নাই যে তুমি গোটেই জীৱন গ্ৰেডতে কৰি থাকা, তেনেকৈ কৰিলে নহ'ব। তুমি কেতিয়াও প্ৰফেচনেলি উন্নতই হ'ব নোৱাৰিবা তাক সেইটো কৰিলে। গ্ৰেডত কৰিছা হয়, গ্ৰেডত তুমি কৰিলা 2 মাহৰ কাৰণে, গ্ৰেডত কৰিলা 2 মাহত ভালদৰে তুমি গ্ৰেডটো শিকি প্ৰেক্টিছ কৰিলা। গ্ৰেডটো শিকিলে ফাইদা কি হ'ব? তুমি পিছত মানে যদি বহুত ডাঙৰ ড্ৰয়িং কৰা, এখন ৱালত ড্ৰয়িং কৰিছা, ড্ৰয়িঙত সেইখন ৱালত মানে ড্ৰয়িং কৰিলে ফ্ৰী হেণ্ড বনোৱাটো অলপ অসুবিধা হয়, কাৰণ আমি দূৰৰ পৰা চাব লাগে যে অলপ অসুবিধা হ'ব। তেতিয়া তুমি গ্ৰেডত বনাব পাৰিবা, যদি এতিয়া তুমি গ্ৰেডত প্ৰেক্টিছটো কৰি থৈ দিয়া, গ্ৰেডৰ যদি ফাণ্ডামেণ্টেল যদি তোমাৰ ক্লিয়াৰ হৈ থাকে, গতিকে সকলো ইটোৰ লগত সিটো কানেক্টেড হৈ থাকে, বুজিছা নে নাই? এতিয়া চোৱা মই কেনেকৈ অবজাৰ্ভ কৰিছোঁ, মই যোনটো হেণ্ডেলডাল আছে, চচপেনটো হেণ্ডেলডাল, এই হেণ্ডেল কোনখিনি জেগাৰ পৰা ষ্টাৰ্ট হ'ব সেইটো চাইছোঁ। দেখিছা নে? বক্সটো চোৱা, তুমি হেণ্ডেলডাল থকা বক্সটো চোৱা, সেই বক্সটো চাইছোঁ যে মই যোনটো ওপৰত যে মই নাম্বাৰিং কৰি লৈছিলোঁ। আৰু এটা কথা কোৱা পাহৰিছিলোঁ, যেতিয়া তুমি বক্সটো বনাই ল'বা, তুমি মানে প্ৰিণ্টাৰখন নাম্বাৰিং কৰি ল'ব লাগিব। প্ৰিণ্টাৰখন যেনেকৈ 9টা ঘৰ আছে, তেনেকৈ ওপৰত 1 2 3 4 5 6 7 8 9 তেনেকৈ 9টা ঘৰ বনাই ল'ব লাগিব। আৰু ছাইডত যেনেকৈ উইথত যেনেকৈ 1 2 3 4 5 6 7 8 8টা ঘৰ আছে, তেনেকৈ আমি 8টা ঘৰ বনাই ল'ব লাগিব, তেতিয়াহে হ'ব। তেতিয়া মানে কি হ'ব, যিহেতু ইয়াত বহুবোৰ বক্স হৈ গৈছে, বহুত বক্স হৈ যোৱাৰ কাৰণে মানে আমাৰ কনফিউজ লাগিব পাৰে। গতিকে কোনটো বক্সৰ ঘৰত মানে ঠাইডাল আহিব বা হেণ্ডেলডাল আহিব, আমি সেইটো চাবলৈ সেই নাম্বাৰিংবোৰ কৰি লোৱা হয়। বহুলোকে ABCD কে কয়, 1 2 3 4 তেনেকৈ কয়, মই তেনেকৈ 1 2 3 4 কৰি লৈছোঁ। অলপ সেইটো মানে ভিডিঅ' শ্বুট কৰি দেখা পাহৰিলোঁ, কিন্তু সেইটো কৰি ল'বা। সেইটো কৰিলে গম পাবা যে তুমি কোনটো বক্সত কাম কৰিব লাগিব, তাৰ বিষয়ে ভালদৰে তুমি গম পাবা। আৰু এতিয়া মই ড্ৰয়িংটো কৰি থাকোঁতে আৰু এটা বস্তু বনাই আছোঁ, শ্বেডো শ্বেপছবোৰ। মানে কি, যোন জেগাত ছাঁ পৰি থাকে, ছাঁ পৰি থকা অংশটোৰ এটা শ্বেপ বনি থাকে নাথাকে বাৰু, এটা আকাৰ বনি থাকে, ছাঁৰ এটা আকাৰ বনি থাকে। সেই ছাঁ পৰা অংশটো, সেই আকাৰটো মই বনাই দিছোঁ। পিছত মানে কি হ'ব, শ্বেডিং এপ্লাই কৰিলে, ভেলুজবোৰ এপ্লাই কৰিলে তাত আমাৰ মানে ভাল হ'ব, তেতিয়া ছাঁবোৰ বনাবলৈ সহজ হৈ পৰিব। গতিকে সকলোবোৰ পইণ্টত মই ধ্যান দিছোঁ। তোমালোকে প্ৰথমতে সেইবোৰ কৰিব নালাগে, প্ৰথমতে খালি অভাৰঅল আউটলাইনটো বনোৱাত ধ্যান দিবা, অভাৰঅল ড্ৰয়িংটো কাৰেক্ট কৰাত ধ্যান দিবা। তোমালোকে মানে নিজকে বাৰে বাৰে প্ৰশ্ন কৰিবা যে ড্ৰয়িংটো কাৰেক্ট হ'ব লাগিব, ক'ত কোৱা ভুল আছে নেকি, সেইটো নিজকে বাৰে বাৰে সুধিবা। এতিয়া চোৱা হেণ্ডেল পাত চোৱা, হেণ্ডেল পাতৰ ওচৰত যেনেকৈ মই জুখি চাইছোঁ যে হেণ্ডেল পাত কিমান দীঘল হ'ব, হেণ্ডেল পাত কোনটো বক্সৰ ভিতৰত আহিছে চোৱা, মানে 1 আৰু 2 মানে 2 বক্সৰ ভিতৰত আহিছে ওপৰৰ চাইডৰ পৰা, আৰু এইপিনে C বক্সত আহিছে, ছাইডত C বক্সত আহিছে, C বক্সৰ লাইনত আহিছে, আৰু ওপৰৰ চাইডৰ পৰা 2 বক্সৰ লাইনত আহিছে। গতিকে তেনেকৈ মানে আমি যেতিয়া নাম্বাৰিং কৰিলে মানে এইটো ফাইদা হয়, কোনটো বক্সৰ ভিতৰত পৰিব ছবিটো, আমি মানে সেইটো গম পাম। সেইটো গম পালে ড্ৰয়িংটো পুৰা একুৰেট হ'ব মানে। সেয়েহে মানে ইটো পইণ্টৰ লগত মানে সিটো পইণ্ট একদম কানেক্ট হৈ থাকে। গতিকে তুমি যদি এটা হ'লেও পইণ্ট যদি মিছ কৰি দিয়া, তুমি বহুতখিনি উন্নতি কৰিব নোৱাৰিবা, মানে তুমি ড্ৰয়িঙত উন্নতি হ'ব নোৱাৰিব তোমাৰ। গতিকে সকলো পইণ্ট তুমি ভালদৰে চাই যোৱা আৰু নোটছ বনাবা। মই যিবোৰ পইণ্টৰ কথা কৈ আছোঁ সেইবোৰ লিখি যাবা,
তোমালোকক লাগে যে এইটো পইণ্ট লিখা দৰকাৰ পাহৰি থাকিব পাৰোঁ সেনেকুৱা পইণ্টবোৰ লিখি ল'বা তুমি মোক ষ্টৰিত শ্বেয়াৰ কৰিব পাৰা নহ'লে মোৰ প্ৰেক্টিচবোৰ যে মোক শ্বেয়াৰ কৰি দিব পাৰা আমাৰ এটা গ্ৰুপ আছে হোৱাটছএপ গ্ৰুপ তাত জইন হৈ ল'বা মই ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম তাত জইন হ'লে কি হ'ব তুমি আমাৰ হোৱাটছএপ গ্ৰুপত মানে নিজৰ কামবোৰ শ্বেয়াৰ কৰিব পাৰিবা মই তোমালোকক গাইড দিওঁ তাৰ ওপৰত কিবা মানে আপডেট থাকিলে সেইবোৰো দি থাকোঁ গতিকে তাত জইন হৈ ল'বা এতিয়া হেণ্ডেল পাৰ্টৰ কাম কৰিছোঁ প্ৰায় গোটেইখিনি শ্বেপ মানে আঁকি হৈছে এতিয়া হেণ্ডেল পাৰ্টৰ শ্বেপটো বনাইছোঁ দেখিছেনে বাৰু হেণ্ডেল পাৰ্টৰ একেবাৰে এণ্ড মুভমেণ্টটো চোৱা একেবাৰে এণ্ডত যোনটো মানে শ্বেপ আছে সেইটো চোৱা কেনেকৈ বনাইছোঁ মই যোনটো ৰঙা লাইনডাল দেখিছেনে বাৰু ওপৰৰ প্ৰিণ্টাৰত থকা ৰঙা লাইনডাল পাৰ হৈ গৈছে অলপ অংশলৈকে গতিকে সেনেকৈয়ে মই মোৰ নিজৰ বক্সটো তেনেকৈ অলপ আগুৱাই দিছোঁ মানে পাৰ কৰি দিছোঁ যি দেখা তেনেকৈ বনাব লাগিব মানে অলপ মানে যদি ইফাল সিফাল কৰি দিয়া ড্ৰয়িঙৰ অভাল শ্বেপটোৱে মানে প্ৰপৰ্চনটোৱে বদলি হৈ যাবগৈ বেলেগ হৈ যাবগৈ আৰু বেলেগ হোৱা মানে কি তোমাৰ ড্ৰয়িং মানে একুৰেট নহ'ব গতিকে সকলো পইণ্টত ধ্যান দিব লাগিব নিজকে বাৰে প্ৰশ্ন কৰিবা মই এটা কথা বাৰে কৈছোঁ যে নিজকে বাৰে প্ৰশ্ন কৰিবা এইটো শিকিয়ে লোৱা আৰু এতিয়া অভাৰঅল ছবিটোৰ আউটলাইনটো পূৰা কমপ্লিট হৈ গৈছে মানে বাহিৰৰ যোনটো আউটলাইন বাহিৰৰ অভাৰঅল ছবিটো মানে কমপ্লিট হৈ গৈছে আউটলাইনটো মানে কোনটো বস্তু কোনখিনি জেগাত বহিব সেইটো কমপ্লিট হৈ গৈছে এতিয়া মই ভিতৰৰ ডিটেইলছবোৰ এড কৰিম আচলতে এইটো ডিটেইলছত নপৰে মানে কোনটো বস্তু কোনখিনি জেগাত পৰিব এইটো তাৰ ভিতৰতে পৰে মই যে কৈছিলোঁ প্ৰথমে ডাঙৰ শ্বেপবোৰ বনাব লাগিব তাৰপিছত লাহে লাহে সৰু শ্বেপলৈ আহি থাকিব লাগিব ঠিক তেনেদৰে মই মানে কি কৰিলোঁ ডাঙৰ শ্বেপবোৰ বনাই দিলোঁ অভাৰঅল পাৰফিউমৰ কেনটো বনালোঁ কাপটো বনালোঁ চচপেনটো বনালোঁ এতিয়া চচপেনটোৰ ভিতৰত চোৱা লাইট আছে ডাৰ্ক আছে হয় নহয় তলৰ অংশত লাইট আছে ডাৰ্ক আছে তেনেকৈ মানে আৰু পাৰফিউমৰ কেনটোতো কিছুমান হোৱাইট আইকন আছে কিছুমান জেগাত লাইট পৰিব কিছুমান জেগাত ছাঁ পৰিব সকলো মানে শ্বেপবোৰ দিব লাগিব যিটো কয় শ্বেডো শ্বেপছ সেই শ্বেডো শ্বেপছবোৰ মই দিব লাগিব এতিয়া চোৱা চচপেনটোৰ তলত এটা কোলাকৈ অংশ দেখিছেনে বাৰু কোলাকৈ যে ছাঁ পৰি আছে সেইটো এটা শ্বেপ হয় নহয় বাৰু সেইটো এটা কিবা জোঙা নিচিনা এটা শ্বেপ এটা হৈ আছে গতিকে সেই শ্বেপটো বনাই আছোঁ মই তেনেকৈ মানে এতিয়া ভিতৰৰ শ্বেপছবোৰ বনাম প্ৰথমতে মই বাহিৰৰ শ্বেপছবোৰ বনালোঁ এতিয়া মই ভিতৰৰ আকাৰবোৰ বনাম কাপটোৰ তলৰ অংশত চোৱা কোলাকৈ আৰু ডাঠকৈ হয় নহয় তাত শ্বেপ এটা পৰি আছে নাই হেণ্ডেল পাতৰ শ্বেপ এটা পৰি আছে ছাঁ এটা পৰি আছে গতিকে সেইবোৰ এতিয়া মই বনাম এতিয়া ভালদৰে অবজাৰ্ভ কৰি সেইবোৰ আকৌ ডাঙৰ বা সৰু কৰিলে নহ'ব সেইবোৰ একুৰেট হ'ব লাগিব চোৱা শ্বেপটো চোৱা তুমি চচপেনৰ তলত থকা শ্বেপটো চোৱা বক্সটো পাৰ হৈ অহা নাই কিন্তু বক্সটোৰ ভিতৰতে শ্বেপটো বনি আছে ছাঁটো পৰি আছে গতিকে সেই ঠিকমতে তেনেকৈ মানে মই ভালদৰে চাই লৈ এই বক্সটোৰ ভিতৰতে বনাইছোঁ বাহিৰত উলিয়াই দিয়া নাই এনেকৈ সৰু সৰু বস্তুবোৰ চাব লাগিব তেতিয়া তোমাৰ ড্ৰয়িংটো একুৰেট হয় মানে এতিয়া চোৱা চচপেনটো যোনটো মানে ওপৰৰ বাউণ্ডেৰী লাইনটো সেইটো বনাইছোঁ মই সেইটো বনাওঁতে মই পেডিশ্যনবোৰ কেনেকৈ মাৰ্কিং দিছোঁ যে বক্সটো কোনখিনি অংশ বা বস্তুটো সেই বাউণ্ডেৰী লাইনটো ষ্টাৰ্ট হ'ব সেইটো মই মাৰ্কিং দিছোঁ মানে গ্ৰেড ড্ৰয়িং কৰোঁতে এটা ৰুল মনত ৰাখিবা প্ৰথমতে ডাঙৰ শ্বেপ বনাবা ডাঙৰ শ্বেপবোৰ বনোৱা আগতে প্ৰথমতে মাৰ্কিং দিব লাগিব মাৰ্কিংটো দিয়া এইকাৰণে দিয়া হয় যাতে সেই বস্তুবোৰ জেগাত বহিব পাৰে বস্তুবোৰ যাতে ঠাইবোৰ ইফাল সিফাল নহয় গতিকে মাৰ্কিংবোৰ দিয়া হয় মাৰ্কিংটো দিয়াৰ পিছত আমি তাত অবজাৰ্ভ কৰি বস্তুবোৰ বনাই দিব লাগিব ষ্ট্ৰেইট লাইনত চিধা ৰেখা ব্যৱহাৰ কৰি 3 নম্বৰত আমি কাৰ্ভ লাইন ব্যৱহাৰ কৰিম 3 নম্বৰ ষ্টেজত আমি কাৰ্ভ লাইন ব্যৱহাৰ কৰি শ্বেপটো বনাম আৰু বস্তুবোৰ বনাই থকা সময়ত তুমি যোনটো বস্তু বনাই থাকিবা সেই বস্তুটো বুলি নাভাবিব লাগিব বুজি পোৱা নাই চাগে ভালদৰে মানে তুমি ধৰি লোৱা এটা আপেল বনাই আছা আপেলটো তুমি আপেল বুলি নাভাবি এটা ৰেণ্ডম শ্বেপ বা এটা ৰেণ্ডম আকাৰ বুলি ভাবি আঁকিব লাগিব কাৰণ তুমি যদি আপেল বুলি ভাবি আঁকা আপেলটো যদি অলপমান ভুলো হৈ যায় অলপমান যদি বেকাও হৈ যায় সেইটো আপেলে লাগিব কাৰণ সেইটো ফল গতিকে কিন্তু মানুহৰ মুখখন যদি আঁকা তুমি মানুহৰ যদি এটা পৰ্ট্ৰেইট ড্ৰয়িং কৰা সেইটো কৰোঁতে কি হ'ব তাত যদি অকণমান যদি চকুটো ইফাল সিফাল হৈ যায় মানুহজনৰ অভাৰঅল মুখৰ টেক্সচাৰটো আৰু মুখৰ যোনটো শ্বেপটো সেই শ্বেপটোৱে বদলি যাব তেতিয়া এনেকুৱা লাগিব যে মানুহজন নিমিলিচোন ক'ত ভুল হৈ আছে ভুলটো বিচাৰি পোৱা নাই এইটো কণ্ডিশ্যন হ'ব পাৰে গতিকে যেতিয়া ড্ৰয়িংটো কৰিবা এইটো ৰেণ্ডম শ্বেপ বুলি ভাবি কৰিবা এতিয়া মই শ্বেডৰ পাৰ্টবোৰ বনাই আছোঁ কাপটোৰ যোনটো হেণ্ডেলডালৰ ভিতৰৰ দি শ্বেপ ওলাই আছে নাই তাত ডাৰ্কনেছ এটা আছে ডাৰ্ক শ্বেডো এটা পৰি আছে গতিকে সেই শ্বেপবোৰ বনাই আছোঁ মই এতিয়া মানে এইখিনি ভিতৰৰ পাৰ্ট হয় এইখিনি কিয় বনোৱা হয় তুমি যেতিয়া নতুনকৈ ড্ৰয়িং ষ্টাৰ্ট কৰিবা নতুনকৈ যেতিয়া কি বুলি কয় গ্ৰেড ড্ৰয়িং ষ্টাৰ্ট কৰিবা তেতিয়া এইবোৰ নকৰিলেও হ'ব প্ৰথমতে খালি তুমি বাহিৰৰ আউটলাইনটো বনোৱাৰ চেষ্টা কৰিবা বাহিৰৰ ড্ৰয়িংটো কৰাৰ চেষ্টা কৰিবা কাৰণ মই এইটো এছাইনমেণ্ট কৰি আছোঁ মোৰ আৰ্ট স্কুলত মই এইটো এছাইনমেণ্ট দিব লাগে যিহেতু ময়ো শিকি আছোঁ আৰু মই যি শিকিছোঁ সেই শিকাবোৰ মই তোমালোকক মানে শিকাবলৈ চেষ্টা কৰি আছোঁ ইয়াৰ ফলত তোমালোকেও শিকিবা লগতে ময়ো শিকি যাম মোৰো ৰিভাইজ হৈ যাব গতিকে সকলোকে মই মানে আগবঢ়াই নিব বিচাৰোঁ
এতিয়া মানে মই সেই এছাইনমেণ্টৰ কাৰণে কৰি আছোঁ সেইকাৰণে মই ভেলিউজবোৰ এড কৰিব লাগিব শ্বেডিং কৰিব লাগিব গোটেইখিনি কাম কৰাৰ পিছত এইটো মানে জমা দিব লাগিব গতিকে মই তাত শ্বেডৰ পাৰ্টছটো বনাই দিছোঁ তোমালোককো ভালদৰে বুজাই দিছোঁ ভিডিঅ'টো অলপ লং হৈ গৈছে এই ভিডিঅ'টো তোমালোকে যিখিনি বুজি পাবা সেইখিনি কিন্তু প্ৰেক্টিচ কৰিবা প্ৰেক্টিচ কৰিলেহে তুমি উন্নতি কৰিব পাৰিবা নিজৰ ড্ৰয়িঙৰ স্কিলবোৰত লাগিলে তুমি 1 লাখ টকীয়া কোৰ্চ কৰা কাম নহ'ব তুমি যদি প্ৰেক্টিচে নকৰা তুমি ইউটিউবত চাই আছা বাইক কেনেকৈ চলায় 1 লাখ টকা দি শিকি ল'লা যে ইউটিউবত এনেকৈ বাইক চলাই শিকি ল'লা কিন্তু তুমি নিজে যদি প্ৰেক্টিচে নকৰা তুমি চলাব পাৰিবা জানো কেতিয়াও নোৱাৰা ঠিক তেনেদৰে মানে ড্ৰয়িঙো তেনেকুৱাই ড্ৰয়িঙত তুমি ভালদৰে চালা অবজাৰ্ভ কৰিলা শিকিলা যদি প্ৰেক্টিচ নকৰা তুমি ড্ৰয়িং কেতিয়াও কৰিবই নোৱাৰিবা কাৰণ ড্ৰয়িংটো হৈছে এটা ভিজুৱেল ফৰ্ম ভিজুৱেলি কামবোৰ কৰিব লাগিব তেতিয়াহে আমাৰ হাতৰ ব্যৱহাৰ কৰিব লাগিব এতিয়া চচপেনটো ওপৰৰ অংশত কিছুমান ব্লেক শ্বেডো পাৰ্ট আছে গতিকে সেই ব্লেক শ্বেডো পাৰ্টবোৰ বনাই আছোঁ মানে চচপেনটোত মানে যোনখিনি জেগাত মানে চাহ পৰি আছে বা ব্লেক আছে ব্লেক কালাৰ দিয়া হৈ আছে ডাৰ্ক হৈ আছে সেই ডাৰ্ক শ্বেপবোৰ মই বনাই দিছোঁ তাত মানে কি হ'ব ভেলুজবোৰ এড কৰিবলৈ সহজ হ'ব এতিয়া ভেলুজ মানে কি বাৰু তাৰ ওপৰত মই বেলেগ এটা ভিডিঅ' বনাম মই থুলমূলকৈ কৈ দিছোঁ ভেলুজ মানে হৈছে এটা বস্তু কিমান ডাৰ্ক আৰু কিমান লাইট হ'ব তাৰ তুলনা কৰা সেই ডাৰ্ক আৰু লাইটৰ তুলনা কৰি আমি শ্বেডিংবোৰ এপ্লাই কৰাকে ভেলুজ বুলি কোৱা হয় মানে এটা বস্তু কিমান ডাৰ্ক আৰু লাইট সেইটো আমি পাৰ্থক্য কৰিব লাগিব তাকেই কোৱা হয় ভেলুজ ড্ৰয়িঙৰ ভাষাত চিম্পল ভাষাত ক'ব গ'লে কোনটো বস্তু কিমান ডাঠ হৈ আছে কোনটো বস্তু কিমান লাইট হৈ আছে সেইটো অবজাৰ্ভ কৰি চোৱা চিন্তা কৰি চোৱা তাকেই কোৱা হয় ভেলুজ বুজিছা নহয় তো এইটোৱেই এতিয়া বঢ়িয়াকৈ ড্ৰয়িংটো কমপ্লিট হৈছে আৰু কাপটোৰো মোৰ অলপ কাম আছে কাপটো ফুল পাহবলৈ বনাই দিওঁ তোমালোকে কেনেকৈ বনাব চাবা কাৰণ কাপটো ফুল পাহ বনোৱাটো অলপ টান হ'ব কিয় টান হ'ব কাৰণ যিহেতু মই বক্সবোৰ ডাঙৰ ডাঙৰকৈ লৈছোঁ কাপটোৰ ভিতৰত চাওঁ তুমি কাপটোৰ মাজত চোৱা মাত্ৰ এডাল লাইন মাত্ৰ দুডাল লাইনহে দেখা পাবা দুডাল লাইনৰ ভিতৰত হয়তো বহু লোকৰ বনোৱা অসুবিধা হ'ব পাৰে কিয় অসুবিধা হ'ব কাৰণ তেওঁলোকৰ অবজাৰ্ভেশ্যন স্কিলটো উন্নত হোৱা নাই অবজাৰ্ভেশ্যন স্কিলটো কেনেকৈ ইম্প্ৰুভ হ'ব মই তাৰো এক্সাৰচাইজ দি থৈ দিছোঁ ৰেণ্ডম ছেপ এক্সাৰচাইজ আই ট্ৰেইনিং এক্সাৰচাইজ সেইবোৰ কৰিলে আমাৰ চকুটো ট্ৰেইন হয় আমি চকুত ভুল মানে দেখা পাওঁ আমি ড্ৰয়িঙত ভুলবোৰ দেখা পাওঁ গতিকে অবজাৰ্ভেশ্যন স্কিল মাষ্টাৰ কৰি দিলে তুমি কেতিয়াও নিজৰ ড্ৰয়িঙত ফেইল নোহোৱা ড্ৰয়িং তোমাৰ 100% একুৰেট হ'ব এতিয়া তেনেকৈ কামটো কৰি গৈ আছোঁ মই এতিয়া মানে অলপ আউটলাইনছবোৰ অলপ ডাৰ্ক কৰি দিছোঁ মানে যিহেতু মানে প্ৰথমতে কৰিলোঁ যে মই কি বস্তুবোৰ জেগাত বহাই ল'লোঁ জেগাত বহাৰ পিছত মই এতিয়া আউটলাইনটো অলপ ডাৰ্ক কৰি দিছোঁ এতিয়া পাৰফিউমৰ কেনটোত অলপ কাম বাকী আছে সেয়াত কৈছোৱা পাৰফিউমৰ কেনটো দিছে মোৰ হোৱাইট হাইলাইট পৰি আছে গতিকে হোৱাইট হাইলাইটবোৰ মই অলপ এড কৰি দিম তেনেকৈ মানে হৈ যাব কিন্তু তোমালোকে প্ৰথমতে এইবোৰ নিদিলেও হ'ব এইবোৰ নিদিলেও কাম চলাব পাৰিবা কাৰণ মই ক'লোঁ অলৰেডি ইয়াত মই শ্বেডিং এপ্লাই কৰিম অলপ ডিটেইলছত কাম কৰিম এইটো লং টাইম দি কৰিব লাগিব গতিকে মই সেইকাৰণে মানে হাইলাইটছবোৰ এড কৰি দিছোঁ যদি তোমালোকে বিচৰা মই তোমালোকলৈ ইয়াৰ শ্বেডিং কৰা পাৰ্টটো লৈ আহিব পাৰোঁ তোমালোকে যদি ৰেচপণ্ড কৰা ঠিক আছে মই শ্বুট কৰি থৈ দিম তোমালোকে যদি লাগে বুলি কোৱা কমেণ্টত জনাবা তোমালোকে যদি লাগে যে শ্বেডিং কেনেকৈ শিকিব যদি বিচৰা তেন্তে কমেণ্টত জনাবা মই এই চিৰিজটো শেষ হোৱাৰ পিছত মই আপলোড কৰি দিম কিন্তু চিৰিজটোৰ মাজত মই আপলোড নকৰিম কাৰণ চিৰিজটো মাজেৰে ব্ৰেক কৰা হৈ যাব ন তোমালোকে ভালদৰে বুজিব নোৱাৰিবা গতিকে মই চিৰিজটো শেষ কৰিম এই মাহটো কৰা হ'ব চিৰিজটো কমচে কম 7টামান ভিডিঅ' আহিব চিৰিজটোৰ ওপৰত গতিকে সেই 7টা ভিডিঅ' কমপ্লিট হোৱাৰ পিছত 8 নম্বৰ ভিডিঅ'টোত আমি ইয়াৰ শ্বেডিং পাৰ্টটো এপ্লাই কৰিম মানে কেনেকৈ শ্বেডিংবোৰ এপ্লাই কৰিব লাগিব লাইট টু ডাৰ্ক একুৰেটলি কেনেকৈ শ্বেডিং এপ্লাই কৰিব লাগিব তাৰ বিষয়ে শিকাম এতিয়া খালি মই ভিডিঅ' ষ্টেপবোৰ বনাই আছোঁ এইখিনি ইমান প্ৰয়োজনীয় নহয় এই পাৰ্টখিনি তোমালোকে স্কিপ কৰি দিব পাৰা এতিয়া কাপটোৰ এপাহ ফুল আছে দেখিছানে এপাহ ফুল বনোৱা হৈছে ফুলৰ কলি এটা বনোৱা হৈছে দুটা কলি আছে ফুলৰ গতিকে সেইটো মই বনাই আছোঁ চোৱা সেইটো বনাওঁতে প্ৰথমতে মই কি কৈছোঁ প্লেচমেণ্ট কৈছোঁ এটা প্লেচমেণ্ট মানে কি বাৰু প্লেচমেণ্ট মানে হৈছে বস্তুটো কোনটো জেগাত কোনটো পাত বহিব কোনটো জেগাত কোনপাহ ফুল বহিব সেইটো মানে প্লেচমেণ্ট কৰা মানে কোনটো জেগাত কোনটো বস্তু বহিব তাৰ সঠিক জেগাটো বিচাৰি পেলাই তাত মাৰ্ক কৰি তাত এপ্লাই কৰা সেইটো তাকে কোৱা হয় প্লেচমেণ্ট এতিয়া মই ফুলপাহ প্লেচমেণ্ট কৰি আছোঁ কাৰণ এইবোৰ ইমান গুৰুত্ব নিদিলেও হয় তোমালোকে নিদিবাই মানে এইবোৰ গুৰুত্ব নিদিবাই এইবিলাক ডিটেইলছত তোমালোকে গুৰুত্ব একেবাৰে নিদিবা মই ক'লোঁ এতিয়াই ক'লোঁ ঠিক আছে এতিয়া বঢ়িয়াকৈ মানে বনাই আছোঁ মই কোনটো বস্তু কোনখিনিত বহিব ফুলৰ যোনটো পাতটো সেই ফুলৰ পাতটো কোনখিনি অংশলৈকে আহিব সেইকাৰণে কাপটো মই পাৰ কৰি দিয়া নাই কাপটো বাহিৰত মই উলিয়াই দিয়া নাই মানে ড্ৰয়িংটো যেনেকৈ আছে তেনেকৈ মই চাইছোঁ মানে নিজকে সুধিছোঁ যাতে ভুল নহয় আৰু ভুল যদি হোৱা যেন লাগে নিজকে বাৰে বাৰে সুধিব লাগিব যে ক'ৰবাত ভুল হ'ব নেকি চোৱা তাতে মই এডাল যে ভাৰ্টিকেল যে লাইন দিলোঁ এই হৰিজণ্টেল যে লাইন দিছোঁ পথালৈকে লাইন দিয়াৰ কাৰণ হৈছে ফুলপাহ সেইখিনি অংশলৈকে আহিছে সেইখিনি অংশলৈকে অহাৰ কাৰণে মই তাত হৰিজণ্টেল লাইন পাত দিছোঁ সেইটো হৈছে তাৰ কাৰণ
এই দিয়াৰ কাৰণে এটা কি ফাইদা হ'ব আমি মানে গম পাম যে এই ফুলপাহ ইমান ডাঙৰ হ'ব ইমানখিনি জেগাতে থাকিব ফুলপাহ পিছনে এটা বক্স বনি গ'ল সেই বক্সটোৰ ভিতৰত মানে এতিয়া ফুলপাহ বনাব লাগিব ঠিক তেনেদৰে ইপাহ ফুল বনাব লাগিব তেনেকৈ মানে সকলো বস্তু বনাব লাগিব তো এই ভিডিঅ'ত এতিয়া মোৰ আউটলাইনটো গোটেইখিনি কমপ্লিট হৈ গ'ল 100% আউটলাইনটো কমপ্লিট হৈ গ'ল তোমালোকক মই ভালদৰে পইণ্টখিনি বুজাই দিছোঁৱেই তোমালোকে কি কৰিবা এতিয়া গোটেই লেচনটো ভালদৰে মনোযোগ দি চাই নোটছ বনাবা নোটছ বনাই প্ৰেক্টিছ কৰিবা আৰু প্ৰেক্টিছ কৰি তোমালোকে মোক শ্বেয়াৰ কৰিবা অলৰেডি মই নাম্বাৰটো শ্বেয়াৰ কৰি দিছোঁ তাতে তোমালোকে শ্বেয়াৰ কৰিবা তোমালোকৰ ৱৰ্কবোৰ মই তোমালোকক সোনকালে চাই দিম আৰু নেক্সট লেচনত মই ইয়াতকৈ অলপ এডভান্স ট্ৰিকবোৰ শিকাম আৰু মই কেনেকৈ গ্ৰেডত ড্ৰয়িং কৰিব লাগে তাৰ বিষয়ে ক'ম এইটো বনাওঁতে মোৰ প্ৰথম যোনটো মনোভাৱ আছিলে যোনটো চিন্তা আছিলে সেইটো আছিলে বস্তুবোৰ জেগাত বহিব লাগিব কাৰণ এইটো বক্স সৰুকৈ আছে ইয়াত সেইটো বক্স ইয়াত ডাঙৰ হৈ গৈছে গতিকে এই ডাঙৰ হোৱা বক্সটোত মানে বস্তুবোৰ জেগাত বহিব লাগিব তাৰ কাৰণে আমাৰ মানে অবজাৰ্ভেশ্যন স্কিলটো উন্নত হ'ব লাগিব আৰু আমাৰ ভিডিঅ' প্ৰথমতে মানে চিৰিজটো যেতিয়া প্ৰথম মই ষ্টাৰ্ট কৰিছিলোঁ ষ্টাৰ্টিঙতে কৰিছিলোঁ মই এটা এক্সাৰচাইজৰ বিষয় যিটো এক্সাৰচাইজৰ নাম আছিলে দ্য ৰেণ্ডম শ্বেপ এক্সাৰচাইজ ৰেণ্ডম শ্বেপ এক্সাৰচাইজটো সদায় কৰিবা তোমালোকে সদায় ড্ৰয়িং কৰাৰ আগত এবাৰ কৰি ল'বা 4 বা 5টা ৰেণ্ডম শ্বেপ বনাবা আৰু সেইটো প্ৰেক্টিছ কৰিবা সেইটো ফাইদাটো মই অলৰেডি তাত কৈ দিছোঁ তেতিয়া মানে আমাৰ অবজাৰ্ভেশ্যন যোনটো স্কিল হয় সেই অবজাৰ্ভেশ্যন স্কিলটো মানে ইম্প্ৰুভ হ'ব গতিকে এইটোৱে আছিল আজি আমাৰ স্মল টু বিগ ড্ৰয়িঙৰ সম্পূৰ্ণ প্ৰক্ৰিয়া আশা কৰোঁ আজিৰ এই লেচনটোৱে আপোনালোকৰ লাইফত হওক নিজৰ ড্ৰয়িং স্কিলবোৰত হওক ড্ৰয়িঙৰ যোনটো ধাৰণা সেইটো চেঞ্জ কৰি দিব বা সলনি কৰি দিব বুলি মই আশা কৰিছোঁ আৰু আজি এই লেচনটোত আপোনালোকে যিখিনি পইণ্ট শিকিলে সেই পইণ্টখিনি যদি কিবা বুজি পোৱা নাই আপোনালোকে কমেণ্টত জনাব পাৰে মই অতি শীঘ্ৰে সেইবোৰ ৰিপ্লাই দিম আৰু কিবা অসুবিধা থাকিলেও জনাব পাৰে আৰু আপোনালোকে ডে 5লৈ ৱেইট কৰক কাৰণ ডে 5ত আমি ইয়াতকৈ ইণ্টাৰেষ্টিং টপিকত কথা পাতিম গ্ৰেডৰ ওপৰত ঠিক আছে তো ছাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ মই এনেকৈ ছবিৰ লগত জড়িত বহুত ইম্পৰ্টেণ্ট আৰু এডুকেশ্যনেল ভিডিঅ'ছবোৰ শ্বেয়াৰ কৰোঁ আজিলৈ ইমানেই বাই বাই